পুনৰ লগ পালোঁ ৰাতিপুৱাৰ চাহকাপৰ সৈতে। সকলো কুশলে আছেনে? আজিৰ যাত্ৰা বৰ ধুনীয়া ঠাইডোখৰলৈ, সেইবাবে আপোনালোককো লগত লৈ যাওঁ। আহি পালোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগ অৰ্থাৎ জিলা পানী পৰীক্ষাগাৰ। ইয়ালৈ অহাৰ মুখ্য কাৰণ হৈছে আমাৰ চেণ্টাৰত থকা পানীখিনি শিশুসকলৰ বাবে খোৱাৰ উপযোগী হয় নে নহয় তাৰ পৰীক্ষা কৰা। সেইবাবে আমি আহি ইয়াত কিছুমান প্ৰচেছ থাকে সেইখিনি কৰাত ব্যস্ত। তাৰ মাজতে আমাৰ সৰু মৰু পাৰ্টি এটা চলিলে, কি গম পায়নে? এয়া চাই লওক। গাইবতী কিন্তু বহুত বেছি ভাগ পৰিছে দেই। নেভাৰ মাইণ্ড। নাও বেক টু মাই ৱৰ্ক। অহাৰ পৰা কি যে কৰা নাই দেই। ভাবিছিলোঁ 5 মিনিটত হৈ যাব কামটো, বাট ভবা কথা নহয় সিদ্ধি বাটত আছে কণা ভিত্তি। কথাটো সঁচাকৈয়ে সত্য। ফাৰ্ষ্ট ফৰ্ম ফিল আপ, ছেকেণ্ডত অনলাইন প্ৰচেছ। আমাৰ বাইদেউ আহিছে লগত, সেইবাবে আমাৰ একো প্ৰব্লেম হোৱা নাই। এনেকুৱা কামবোৰ কৰি বেয়া নালাগে। ইয়াৰ কাৰণ হৈছে আমাৰ শিশুসকল। তেওঁলোকৰ বাবে যিমানেই কাম নিদিয়ক কিয়, তেওঁলোকৰ বাবে অলৱেজ আই এম ৰেডি। চ' এইবোৰ বাৰু এৰিছোঁ হা। ইমান সুন্দৰ ঠাইডোখৰ দেখিছেনে? সেইবাবে অকণমান কেপচাৰ কৰি থলোঁ। আপোনালোকেও নিশ্চয় আহিছে চাগে ইয়ালৈ, কিন্তু যিসকল অহা নাই তেওঁলোকে নিশ্চয় চাই ভাল পাব আৰু এবাৰ আহিব নিজৰ ঘৰৰ পানীখিনি ইয়াত পৰীক্ষা কৰিবলৈ। গাইজ, আমাৰ ছোৱালীসকলৰ বাবে কি মেইন বাৰু? এইটো নহয়নে ৰিলছ। এৰি দিয়া নাই দেই ডিউটিৰ মাজতো। যদি চাম বুলি ভাবে মনিকা গোৱালা নামৰ প্ৰফাইলত আপোনালোকে পাই যাব। তাৰ পাছত আমাৰ এইডোখৰ ঠাইক বাই বাই কোৱাৰ সময় আহিলে। আপোনালোকক মই একেবাৰে লগ পাইছোঁ। সঁচাকৈ বৰ সুন্দৰ ন? এৰি যাবলৈ মন যোৱা নাই, কিন্তু উপায়বিহীন, যাবতো লাগিবই ন। তাৰ পাছত লাঞ্চ টাইম। উফ, এতিয়াহে শান্তি। পেটত কিবা এটা নপৰালৈকে মনটো যেন অশান্তি হৈ থাকে। এতিয়া টেনশ্যন নাই। এতিয়া যিমান পাৰি আৰু খোজকাঢ়িব পাৰি। এতিয়া আমি আমাৰ অধিকাৰত ব্যস্ত। কি অধিকাৰ গম পায়নে? শ্বপিং আকৌ। এইটো জানো এৰি থৈ যাব পাৰি? বাইদেউৰ ফাইনেলি চুৱেটাৰ এটা পচন্দ হ'ল মানে একেবাৰে পিন্ধিয়ে ল'লে। তাৰ পাছত আমি ঘৰলৈ বুলি উভতিলোঁ। তেনেহ'লে ৰাইজ আজিলৈ এৰোঁ। বাই বাই, আকৌ লগ পাম।